নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পাপু দাসে পাপুব্লগছত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আছোঁ শিৱসাগৰৰ বেজবৰুৱা চুকত আৰু এজন শিল্পীৰ বিষয়ে মই সুন্দৰকৈ আপোনালোক ক'ম, যিজনে হাতেৰে মূৰ্তি তৈয়াৰ কৰে আৰু এয়াই হ'ল ৰূপম কলা কেন্দ্ৰ। চাওক, ইয়াত সুন্দৰকৈ প্ৰথম আপোনালোকে সোমোৱাৰ পথতে এটা ঘোঁৰা, চাওক এইটো এটা প্ৰকাণ্ড ঘোঁৰা তৈয়াৰ কৰি থৈ দিছে। ইয়াতে তেওঁৰ ঘৰ এইফালে আছে, সেই আগত কাম কৰিয়ে আছে ধুনীয়াকৈ। তেওঁৰ ওচৰলৈ যাম আৰু এই বিষয়ত কথা পাতিম, কি হয় কি নহয় সকলোখিনি পাতিম। চাওক, তেওঁৰ যিবোৰ চাৰ্টিফিকেট পাই থৈছে বহুত আছে, ইয়াত হয়তো বেৰ পৰা ভৰ্তি হৈ আছে। মই আপোনালোকক অলপ দেখুৱাই দিছোঁ। বহুতো এৱাৰ্ড পাই থৈছে, সৰু পৰা ডাঙৰলৈ সকলোখিনি আছে। আমি এয়া দাদাক পালোঁ, সেয়া আপোনালোকৰ দাদাক চিনাকি কৰিছোঁ। দাদাৰ নামটো জনাব। নমস্কাৰ, মই ৰূপম বেজবৰুৱা। হয়, দাদাই অতি সুন্দৰকৈ অকল মূৰ্তি বনায়, আৰ্ট কৰে, নাটক কৰে। দাদাই ক'লে ভাল পাব, দাদাই ধুনীয়াকৈ সুন্দৰকৈ বিষয়টো কৈ দিব, কি কৰে কি নকৰে। হয়, প্ৰফেচনেলি স্কাল্পচাৰৰ ওপৰতে কৰি আছোঁ আৰু প্ৰতি বছৰে আমি নাটকৰ কিছুমান কাম কৰোঁ। মানে আমি জুলাই মাহত প্ৰায় 6-7-8টালৈকে আমি ৱৰ্কশ্বপ কৰোঁ, কৰ্মশালা বিভিন্ন ঠাইত গাঁৱে ভূঞে শিশুসকলক লৈ কাম কৰোঁ। আনহাতে মানে এতিয়া যিটো চিটুৱেশ্যন চলি আছে, শিশুবিলাক বিপথে পৰিচালিত হৈ আছে। গতিকে আমি ভাবোঁ, যদি আমি তেওঁলোকক নাটকটো আমি মাধ্যম হিচাপে লওঁ, নাটকৰ মাধ্যমেৰে তেওঁলোকক একগোট কৰি মানে তেওঁলোকে নিজক কেনেকৈ চিনি পাব পাৰি, তেওঁলোকৰ মাজত কি টেলেণ্ট আছে, এইখিনি তেওঁলোকক মানে শিকাবলৈ চেষ্টা কৰোঁ। আৰু শিশুসকলক লৈ বহুত দিনৰ পৰা কাম কৰি আছোঁ। সাধুবিলাকক আমি মানে নাটকলৈ ৰূপান্তৰ কৰি, সাধুবিলাক যিহেতু আজিকালি ক'বলৈ এৰি দিছে, মানুহে সাধু শুনিবলৈ ল'ৰা ছোৱালীয়ে এৰি দিছে, ঘৰত ক'বলৈও সময় নাথাকে, এই মোবাইল টিভিত ব্যস্ত হৈ থাকে। গতিকে আমি সেই সাধুবিলাকক, যিবিলাক সাধুৰেদি আমাক নীতি শিক্ষামূলক কিছুমান কথা জনায় বা আদৰ্শমূলক কথা জনায়, সেই সাধুবিলাকক আমি নাটকৰ ৰূপ দি পিনে শিশুসকলৰ মাজত মানে নাটক কৰাবলৈ আমি চেষ্টা কৰিছোঁ। এতিয়া আমি সদ্যহতে তেজীমলা, এইফালে আমাৰ নীলা শিয়ালৰ সাধু, এই তেনেকুৱা সাধুবিলাক লৈছোঁ প্ৰায়, আৰু গংগাটোপ লৈছোঁ, ৰজা জৰ্দগপ লৈছোঁ। গতিকে সেই তেনেকুৱা কামবিলাক আমি কৰি আছোঁ বহুত বছৰ আগৰ পৰা। 2009ত মই নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা আমি শিৱসাগৰত হোৱা এটা নাট কৰ্মশালাত আমি কৰ্মশালা কৰিছিলোঁ, প্ৰাঞ্জল শইকীয়াৰ তত্ত্বাৱধানত। আৰু তেতিয়া আমি নাটকৰ ওপৰত বিশেষভাৱে অকণমান কিছুমান কথা আমি জানিবলৈ পালোঁ। ভাবিলোঁ এই নাটকটো এনেকুৱা এটা মাধ্যম, যিটোৱে আমি এটা ল'ৰা ছোৱালীক এটা ৰাস্তা দেখুৱাব পাৰোঁ। গতিকে সেইকাৰণে আমি নাটকৰ ওপৰতে বহুত দিনৰ পৰা কাম কৰি আছোঁ। আৰু ভাস্কৰ্য শিল্পটো আচলতে মোৰ এটা জীৱিকা হিচাপে মই ব্যৱহাৰ কৰোঁ। ভাস্কৰ্য শিল্পৰ কামটো মই কৰি থাকোঁ বিভিন্ন জেগাত, অসমৰ বিভিন্ন জেগাত, অসমৰ বাহিৰতো কিছুমান কাম মোৰ যায়। আৰু বিশেষকৈ কিছুমান হঠাৎ কিছুমান কাম কৰিব লগা ধৰে, ভেলাঘৰৰ পৰা আদি কৰি এনেকুৱা। ৰিচেণ্ট আমি মাৰ্ঘেৰিটাত এটা বনাইছিলোঁ, প্ৰায় 45 ফিট হাইটত এটা ৰংঘৰ বনাইছিলোঁ, মেজিক সময়ত বনোৱা হৈছিলে। আৰু তেনেকুৱা কাম কিছুমানো কৰোঁ, ক্ৰিয়েটিভ কাম। আৰু তাৰ উপৰিও নামঘৰৰ যিবোৰ কাম, সেইবোৰ কামো কৰা হয়। নামঘৰতো প্ৰতিটো কামেই কৰা হয়। নামঘৰ সিংহৰ পৰা আদি কৰি নামঘৰ সিংহৰ পৰা আদি কৰি এইখিনি বস্তু কৰা হয়। প্ৰতিমূৰ্তিবিলাক বনোৱা হয়। হোজাইত বনাইছোঁ, ভূপেন হাজৰিকাদেৱৰ মূৰ্তি বনাইছোঁ। তাৰপিছত এইফালে ডুমডুমা ফিল'বাৰীতো বনাইছোঁ, ভূপেন হাজৰিকাদেৱৰ মূৰ্তি, তাতো উন্মোচন হৈছে। আৰু এতিয়া আমি সতী ৰাধিকা বনাই আছোঁ। আমাৰ ইয়াত থানামুখত বহিব, থানামুখত সতী ৰাধিকা বনাই আছোঁ। আৰু ফ্ৰীডম ফাইটাৰ বনালোঁ, ৰিচেণ্টলি মৰাণত বনালোঁ 4জন, মানে আপোনাৰ বৈজয়ন্তী দেৱী, হৰিপ্ৰসাদ গোঁঠা আৰু দলবীৰ সিং লোহা, এইকেইজনক বনোৱা হৈছে, 4জনক বনোৱা হৈছে টোটেল। গতিকে কাম চলি আছে আৰু বিভিন্ন ল'ৰা ছোৱালী আমাৰ শিকি আছে, ল'ৰা আহে ছোৱালীও আহে, মোৰ ঘৰতে শিকায়। স্কাল্পচাৰ কামটো মই ঘৰতে শিকাওঁ। আমি মানে ডিচেম্বৰত আগতে এটা ৱৰ্কশ্বপ পাতিছিলোঁ, 10 দিন মোৰ ঘৰত ৰাখি লৈ পিনে 10টা ল'ৰাক মানে কাম শিকাওঁ মই। আৰু সেইটো নিজৰ পকেটৰ বহুত পইচা খৰচা হয়, গতিকে সেইটো ষ্টপ দি দিয়া হ'ল। আৰু সেই ৱৰ্কশ্বপটোৰ পৰা ওলোৱা ল'ৰা এতিয়া ডিব্ৰুগড়ত আছে কেইজনমান, ডিব্ৰুগড়ত 2জন আছে, তেওঁলোকে কাম কৰি আছে এতিয়া। শিৱসাগৰ বুলিয়ে নহয়, য'ৰ পৰা আপুনি বিভিন্ন ঠাইৰ পৰা আহে, মৰিগাঁৱৰ পৰা আহিছে ল'ৰা, আহি মোৰ ঘৰত থাকিলে, মোৰ ওপৰত জেগা আছে, ল'ৰা ছোৱালীৰ কাৰণে জেগা বনাই থৈছোঁ, আৰু তেওঁলোকে তাত থাকি লৈ পিনে কাম শিকে। আৰু আমাৰ ওচৰ চুবুৰীয়া ল'ৰাও আছে, ছোৱালীও আহিছে, মোৰ ঘৰত ডিজাইনিঙৰ কাম কিছুমানো চলে, সেইবিলাকো শিকে তেওঁলোকে, মানে হাত চিলাই পৰা আদি কৰি মোৰ পৰিবাৰৰ কিছুমান কাম কৰে। আৰু ড্ৰয়িং স্কুল আছে মোৰ 8খন, ড্ৰয়িং স্কুল 8খনৰ ভিতৰত মোৰ ঘৰতে 3খন স্কুল হয়, মানে দেওবাৰে 2খন হয় আৰু শনিবাৰে এখন, সেই 2খন মোৰ পৰিবাৰে চলায়, তাইও আৰ্টিষ্ট হয়। আৰু মোৰ বাহিৰত যিবিলাক হয় স্কুল, সেইখিনি মই চলাওঁ। মোৰ ষ্টুডেণ্ট আছে, তেওঁলোকেও চলায়, তেওঁলোকে আমাৰ স্কুলৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালী, তেওঁলোকৰ এটা মানে আৰ্ট স্কুলৰ পৰা এটা জীৱিকা হিচাপে তেওঁলোকে
চলি আছে আৰু যিকোনো ধৰণৰ কাম কৰোঁ এতিয়া ৰিচেণ্ট আমি ফাইবাৰৰ কামটো ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰংঘৰ চংঘৰবিলাক মানে কেতিয়াবা কি হয় 4-5টা ৰংঘৰ বিচাৰে কাঠৰ ৰংঘৰ বনাবলৈ বহুত সময় লাগে আৰু তাৰ দামটো অলপ কষ্টি হয় আৰু তেনেধৰণে কাঠো নাপাওঁ আজিকালি পুৰঠ কাঠবিলাক পাবলৈ দিগদাৰ গতিকে আমি যিটো কাঠৰ কাম মানে কাঠৰ ৰংঘৰটো আমি ফাইবাৰলৈ ডাইভাৰ্ট কৰিছোঁ ফাইবাৰত আমি কাঠৰ মানে ফাইবাৰ ৰংঘৰ বনাইছোঁ আৰু এতিয়া ৰিচেণ্টলি বডি বিল্ডিং শ্ব'ৰ যিখিনি আমাৰ মানে ট্ৰফি শিৱসাগৰ মিষ্টাৰ আছামত য'ত হয় আপুনি ইউজ কৰিছিলে সেইবোৰ দেখিছিলোঁ আমি ভাল লাগিলে সেইখিনিও বনাইছোঁ তেনেকৈ আমি এতিয়া ফাইবাৰ কাম চলি আছে আৰু এতিয়া খুব ভাল কথা মানে শিৱসাগৰত DC ছাৰে ADC ছাৰে এটা উদ্যোগ ল'লে আমাৰ আই লভ শিৱসাগৰ কিনাত এখন দোকান কৰিছে মোৰ বন্ধু এজন আছে সৌৰভ ভাগৱতী বুলি তেওঁৰ সহযোগতো মানে এইখিনি কাম কৰা হৈছে তেওঁলোকে এখন খুলি দিছে মানে আৰ্টিষ্টসকলে শিৱসাগৰ আৰ্টিষ্টসকলে যি কাম কৰে তেওঁলোকে সেই কামবিলাক তাত দিব পাৰিব মানে এতিয়া মানে তাতো আপোনাৰ আৰ্ট বা কিবা প্ৰডাক্ট তাত থাকিব ন পৰ্যটকসকলে আহিলে যিহেতু সেইডোখৰ জেগাত ঘূৰিব আৰু তেতিয়া তেওঁলোকে সেই বস্তুবোৰ দেখিব বোলে শিৱসাগৰলৈ আহিছোঁ শিৱসাগৰৰ পৰা কি নিম ৰংঘৰ এটাকে শিৱসাগৰ আৰ্হি হিচাপে লৈ যাওঁ বা শিৱদৌল এটাকে লৈ যাওঁ আমি সৰু সৰু চাইজত তাক বনাবলৈ চেষ্টা কৰিছোঁ মানে শিৱদৌল বা ৰংঘৰ এনেকুৱা জাতীয় বস্তুবিলাক আৰু আমাৰ অসমৰ যিবোৰ থলুৱা বস্তু মানে যেনেকৈ বিহুৱা এজন বা বিহুৱতী এগৰাকী বা তেনেকুৱা ধৰণৰ সৰু সৰু বস্তু কিছুমান আমি ফাইবাৰ বা কাঠত আমি বনাবলৈ চেষ্টা কৰিছোঁ যাতে কোনোবা শিৱসাগৰলৈ আহিলে লৈ যাব পাৰে কাম চলি আছে এতিয়া আৰু সেইবোৰ কাঠৰটো আপুনি কাম কৰে ন দেখিছোঁ কাঠত কাম কৰোঁ এইটো আচলতে আমাৰ মানে দলঙৰ তলৰ খুটা আছিল আমাৰ দিখৌ দলংখন বনাওঁতে তাৰ খুটা আছিলে সেই খুটাবিলাক লৈ গৈ মানে আমাৰ শিৱসাগৰ নাট্য মন্দিৰৰ তলত লগোৱা আছিলে এইটো তেতিয়া নাট্য মন্দিৰ আমাৰ নিৰ্মাণ কৰিছিলে ষ্টেজটো তেতিয়া এইটো বাহিৰত উলিয়াই থোৱা আছিলে মই দেখিলোঁ কাঠটো খুব ভাল কাটিবলৈ ভাল হ'ব গতিকে এই পিচ লৈ আহিলোঁ আৰু ঘৰত কাটি থৈছোঁ তাৰপৰা আপুনি সেইবোৰ সৰু সৰু মূৰ্তি সেইবোৰ কাম হৈ থাকে এইবোৰ মানে কাঠৰ কামটো এতিয়া বৰ্তমান অলপ কমকৈ কৰিছোঁ আমি সময় বেছি লাগে আৰু ভাল কাঠ পাবলৈ দিগদাৰ এতিয়া আমি ফাইবাৰ আৰু চিমেণ্টৰ কামটো বেছিকৈ চলে আপোনালোকে গম পালে দাদাই কি কি কাম কৰি আছে আপোনালোকৰ ঘৰৰ বা নামঘৰ ডেকৰেশ্যনৰ কিবা বস্তু যদি প্ৰডাক্ট বনাম বুলি ভাবে বা কাঠৰে হওক বা এনেই নহয় আপুনি সেইবোৰ কাম সুন্দৰকৈ কৰি দিব তাৰপৰা আপোনাৰ ওচৰ চুবুৰীয়া বা নিজৰ গাঁওখনৰ নামঘৰত যদি কিবা আপুনি সিংহ বা গেটৰ কাম কৰে কোনোবাই ক'ৰবাত যদি দান দিম বুলি ভাবিছে যে এজন ভাল শিল্পী যদি বিচাৰি আছে কাৰণ এনেকুৱা শিল্পীসকল আজিকালি বহুত পাবলৈ কমেই হয়তো আপোনালোকে গম পায় আৰু দাদাহঁতে সুন্দৰকৈ কৰে তেওঁৰ বস্তু মই যি পাৰোঁ আপোনালোকক ভিডিঅ'ত দেখুৱামেই তেওঁৰ বস্তু সুন্দৰকৈ বনায় সেইকাৰণে মই আপোনালোকক ক'ম আৰু মই ডিছক্ৰিপশ্যনত দাদাৰ কণ্টেক্ট নম্বৰ বা ডিটেইলছ দি দিম আপোনালোকে তেওঁৰ লগত কথা পাতিব পাৰিব আৰু তাৰ উপৰি নতুনকৈ দাদাই এটা কাম কৰিছে যিবোৰ খেলৰ কাপ হয় নাই মানে ট্ৰফিবোৰ যিখন আপোনালোকে মোৰ ভিডিঅ'টো আগত দেখিলে পায় মিষ্টাৰ আছাম আৰু মিষ্টাৰ শিৱসাগৰত যিবোৰ ট্ৰফি যি আপোনাৰ বডি বিল্ডিঙৰ ধুনীয়াকৈ ট্ৰফিবোৰ বনাইছিলে সেইবোৰ মই ভিডিঅ'টো আপোনালোকে দেখিছে সেইবোৰ দাদাই সম্পূৰ্ণ যোগান ধৰিছিল অতি সুন্দৰকৈ বনাইছিল দেখি ভাল লাগিল প্ৰথম হয় নাই প্ৰথম এনেকৈ আপোনালোকে ক'ৰবাত যদি কিবা কম্পিটিশ্যন পাতে তাতো কিবা যদি আপোনালোকৰ আহি ট্ৰফি তৈয়াৰ কৰিব বিচাৰে তেনেহ'লে দাদাৰ লগত কণ্টেক্ট কৰিব পাৰিব এটা সুন্দৰ পদক্ষেপ লৈছে দাদাই কাৰণ এনেকুৱা এটা ট্ৰফি বনাবলৈ হ'লে নাই গুৱাহাটী আমাৰ ইয়াততো মই আজিলৈকে শুনা নাই কাৰণ যিবোৰ কিনিব পাৰে সেইটোতো বেলেগ কথা নিজৰ এটা ষ্টাইল দি বা নিজৰ এটা লগ' বনাই যদি ধুনীয়াকৈ ট্ৰফিবোৰ বনাব বিচাৰে তেনেহ'লে দাদাৰ লগত কণ্টেক্ট কৰিব পাৰিব শিৱসাগৰত বহুত কাম আছে আমাৰ চাব পাৰিব মানে আপোনাৰ জোন স্কাইত যিখিনি আমাৰ মূৰ্তি আছে গোটেইখিনি আমিয়ে বনোৱা ৰূপম কলা কেন্দ্ৰৰ পৰা বনোৱা মোৰ ৰূপম কলা কেন্দ্ৰৰ যিটো অনুষ্ঠান আছে আমি তাৰ উদ্যোগতে বনোৱা আমাৰ ৰেলৱে ষ্টেচনৰ যিটো ৰংঘৰ আছে সেই ৰংঘৰটো মই বনোৱা ৰংঘৰটো তো আমি ফাইবাৰ বনাইছোঁ চাওক এইটো দাদাই ৰংঘৰ এতিয়া নতুনকৈ যিটো ক'লে দাদাই অলপ আগত ফাইবাৰত যিবোৰ বনাইছে দাদাই সবিশেষ ধুনীয়াকৈ ক'ব হয় নাই দাদা এইটো নতুনকৈ আপোনালোকে এইটো বনাবলৈ ধৰিছে ন ফাইবাৰ ৰংঘৰবিলাক মানে কি লং লাষ্টিং হয় 1000 ইয়াৰ একো নহয় আৰু ইয়াক কেৰি কৰিবলৈ সহজ হয় পৰি ফাটি গ'লে ভাঙি গ'লে এইটো বেলেগ কথা কিন্তু আমি ইয়াক হ'লকৈ বনাইছোঁ হ'লকৈ যদি এইটো আমি সম্পূৰ্ণ চলিডকৈ বনালে ৱেইটটো বেছি বাঢ়ে কিন্তু ৱেইট বাঢ়ি গ'লে তেতিয়া ফোপোলাকৈ নবনালে কিন্তু দলিয়াই দিলেও একো নহয় ভাঙি নাযায় মানে আৰু এই লং লাষ্টিং আৰু গতিকে এইটো কেৰি কৰিবলৈ সহজ হয় আৰু ৰিচেণ্ট যদি সৰহকৈ লাগে বোলে আমাক খুব কম দিনৰ ভিতৰত সৰহকৈ লাগে কিবা অনুষ্ঠান পাতিছোঁ তেতিয়া আমি সৰহকৈ বনাই দিব পাৰোঁ হয় সেইটোৱে চাওক এনেকুৱা টাইপৰ যিবোৰ এতিয়া বিহুৰ ছিজন আহি আছে বহাগ বিহুৰ ছিজন আহি আছে তাত যিবোৰ মানে আপোনাৰ বিহুৱতী বা এনেকুৱা কিছুমান প্ৰাইজ দিব পাৰে কাৰণ প্ৰাইজবোৰ আগতে ডাঙৰ এখন তাৰ লগত এনেকুৱা এটা সুন্দৰকৈ ৰংঘৰ কাৰেংঘৰ বা এনেকুৱা আমাৰ যিবোৰ অসমৰ যিবোৰ কীৰ্তিচিহ্ন কাৰণ এইবোৰ হেৰাই গৈছে সেইবোৰ আপোনালোকে দিব পাৰিব এই কথাটো বিহু কমিটিসকলে অলপ ভাবি চাব আৰু তেওঁলোকে দাদাৰ লগত কণ্টেক্ট কৰি এতিয়া টাইম আছে অলপ এনেধৰণৰ
সুন্দৰ সুন্দৰ বস্তুবোৰ বনাই সেই পাৰ্টিচিপেণ্ট কৰা সকলক যদি প্ৰাইজ হিচাপে দিয়ে, ট্ৰফিটো কোনোবা দিয়া হয়, ট্ৰফিটো ক'ৰবাত গৈ কোনোবা দিনৰ এটা চুকত গৈ কেতিয়াবা পৰি নষ্ট হৈ যায়। কিন্তু এই বস্তুবোৰ মানুহে আপডালে থ'ব, কাৰণ এটা নিজৰ এটা মানে নিজৰ এটা আবেগ আছে, আবেগ অনুভূতি জড়িত হৈ আছে। সেয়েহে এনেকুৱা টাইপৰ বস্তুবোৰ সুন্দৰ কৰিব পাৰিব। দাদা, এইটো এতিয়া আপুনি যে বনালে, এইটো এনেই কিমান মান প্ৰাইজত বৰ্তমান এতিয়া এৰিব পৰা? আমি ছিংগল পিচ বিকিলে আমি 1000 এৰি দিওঁ, 1000 লোৱা হয়। আৰু যদি সৰহকৈ বনাই তেতিয়া আমি ৰেটবিলাক চাই দিওঁ। সেইদিনাখন তাৰ মূৰ্তিকেইটাৰো এইটো ফাইবাৰে বনোৱা হয় ন? সেইটোৱে আপোনালোকে মোৰ ভিডিঅ'ত মই দাদাৰ ডিছক্ৰিপশ্যনত লিংক দি দিম আৰু মোবাইল নম্বৰ দি দিম, আপোনালোকে এইটো বিষয়ে কথা পাতিব পাৰে দাদাৰ লগত। পাতিব, আপোনালোকে যে সৰহকৈ অৰ্ডাৰ দিয়ে দাদাই তাত ৰেট চাই দিব ধুনীয়াকৈ, হয় নাই? চাওক, দাদাই সতীৰাধিকাৰ সুন্দৰকৈ বনাই আছে। এয়া থানামুখত লাগিব। চাওক, কাম চলি আছে, অলপ কামটো বাকী আছে, হাতৰ কাম বাকী আছে। ফেচটো কিমান সুন্দৰ হৈছে চাওক। এয়া সুন্দৰকৈ আপোনাৰ যি মূৰ্তি, নামঘৰৰ গেটৰ মূৰ্তি বনোৱা আছে, এইফালেও আছে। দাদাই কাম কৰিয়ে আছে এইবোৰ চাওক, কেনেদৰে এখন শৰাই বনোৱা হয় এইবোৰ দেখিছেনে? চাওক, ওপৰত এইবোৰ আপোনাৰ মেটেল দিয়া আছে, এইবোৰ জালি দিয়া আছে। ইয়াৰ ওপৰতে ধুনীয়াকৈ প্লাষ্টাৰ কৰা হয়। চাওক সুন্দৰকৈ কেনেকৈ বনোৱা হয়, মই অলপ জাষ্ট দেখুৱাই দিলোঁ আপোনাক থুলমূলকৈ। দাদাই সুন্দৰকৈ বনাইছে। এইটো অৰ্ডাৰ আছিলে, অলৰেডি হৈ গ'ল। এইটো মঙলদৈলৈ যাব। বাবা ভোলেনাথ, কিমান সুন্দৰকৈ বনাইছে চাওক। ফেচটো চাওক, বস্তুবোৰ ফিনিচিংবোৰ চাওক কিমান ধুনীয়াকৈ আছে। আচলতে মোৰ অনুষ্ঠানটো নাম ৰূপম কলাকেন্দ্ৰ। ৰূপম কলাকেন্দ্ৰ, ৰূপম শব্দটো অৰ্থ হ'ল আচলতে ৰূপ দিয়া। ৰূপম শব্দটোৰ পৰা সংস্কৃতৰ পৰা আহিছে ৰূপম। আৰু গতিকে সেই 2007তে আমাৰ অনুষ্ঠানটো গঠন হ'ল আৰু এতিয়া বৰ্তমান চলি আছে আৰু বহুতক আমি শিকাই আছোঁ। এতিয়া আমাৰ দাদাই তেওঁৰ যিখন পেইণ্টিং স্কুল আছে সেইখন অলপ দেখুৱাব, কি কি কৰা আছে, কি কি নাই, অলপমান দেখুৱাব। সেয়া দাদাৰ লগত গৈ আছোঁ আমি। চাওক, এয়া দাদাৰ ড্ৰয়িং যাতে দাদাই ক্লাছ লয়, অতি সুন্দৰ। এইবোৰ আৰু চব আপোনাৰ কাৰণে ষ্টুডেণ্টো অঁকা আছে। অসমৰ বিভিন্ন মানে শিল্পীৰ ছবি আছে ইয়াত। হয়, অসমৰ বিভিন্ন শিল্পীৰ ছবি আছে, ভাল ভাল শিল্পীৰ ছবি আছে ইয়াত অসমৰ। হয়, আপোনাৰ বিভিন্নজনে ইয়াত কৰি আৰ্ট কৰা আছে ন ইয়াত? আমাৰ ইয়াত এটা অনুষ্ঠান আছিলে, হয়, আমাৰ বাটাৰ কেনভাছ বুলি। হয়, বাটাৰ কেনভাছৰ শিল্পীসকলে এটা ছবি এখন, হয়, এখন নগাঁও এজন আৰ্টিষ্ট আঁকিছে, লখিমপুৰৰ আছে। হয়, এইখিনি মোৰ পৰিবাৰ কৰা, এইখিনি আপোনাৰ পৰিবাৰ কৰা ন? এইখন আমাৰ মুম্বাইত এক্সিবিশ্যনো হৈছিলে। হয়, বহুত সুন্দৰ আঁকে। হয়, এইখন এখন কৰা। হয়, চব কিমান সুন্দৰকৈ আছে। এয়া দাদাৰ বৌয়ে আৰ্ট কৰা হয়। আৰু এইফালে যিবোৰ আছে সেইবোৰ বিভিন্নজনে, ইয়াত নামবোৰ আছেই, আপোনালোকে দেখিবই, নিজৰ ছিগনেচাৰ কৰাই আছে। এইটো কৰোণাৰ সময়ত অঁকা ন এখন? হয়, এইখন মানে কৰোণাৰ পিছতে অঁকা। হয়, এইখন আমাৰ লখিমপুৰৰ শিল্পী এজন আঁকিছিলে। হয়, চব কিমান সুন্দৰকৈ আছে বস্তুবোৰ।
ইয়াতে দাদা আপুনি ক্লাছ ইয়াতে হয় ন? ইয়াতে হয় আমাৰ। ক্লাছত এনেকৈ এনে কিমান মাচুল বা কেনে সেনেকুৱা বিষয়ে অলপ থুলমূলকৈ কৈ দিব। মানে মন্থলি হিচাপত যিটো হয় আমাৰ এডমিশ্যন ফিজ আমি 500কৈ লওঁ আৰু মন্থলি আমি 150কৈ লোৱা হয় আৰু ক্লাছ ৱাইজ বাঢ়ি যায়। হয় হয়। ডাঙৰ ক্লাছৰ যিবিলাক ধৰি লওক অইল পেইণ্টিং বা কিবা শিকাব লাগে তেওঁলোকৰ অকণমান বেছি হৈ যায়। হয়। আপোনালোকে দাদাৰ লগত কণ্টেক্ট নম্বৰটো মই ডিছক্ৰিপশ্যন দি দাদাৰ কথা পাতি ইয়াত এডমিশ্যন ল'বও পাৰিব যদি আপোনালোকৰ কোনোবা শিশুসকল বা ঘৰৰ কোনোবা থাকে যাৰ আৰ্টৰ প্ৰতি ইণ্টাৰেষ্ট আছে তেওঁলোকক দাদাৰ লগত কণ্টেক্ট কৰি ইয়াত দাদাৰ পৰা শিক্ষা দিব পাৰিব কাৰণ তেওঁৰ বস্তুবোৰ আপোনালোকে দেখিছেই কিমান সুন্দৰ। চেলিঙো হয় ন? আপোনালোকে আমাৰ ঘৰৰ পৰা এখন মানে প্ৰায় 30,000ৰ এখন পেইণ্টিং চেলিং হৈছে। ওচৰৰ দাদা এজনে লৈছে প্ৰায় মানে 4 ফিট বাই মানে 9 ফিটৰ এখন হয় ডাঙৰ পেইণ্টিং। দাদাও পেইণ্টিং তেওঁ বিক্ৰীও কৰে যদি নিজৰ কোনোবা আইডিয়া দিলে আপুনি আৰ্টো কৰি দিব পাৰে ন? পেইণ্টিঙৰ কামখিনি মোৰ পৰিবাৰে চাই ন? পৰিবাৰে দাদাৰ লগত কথা পাতিলে তেওঁ সেইখিনি কৰি দিব পাৰিব কিবা যদি আপোনালোকে কিবা আইডিয়া দিয়ে বোলে ঘৰৰ কাৰোবাৰ স্কেচ বনাব লাগে স্কেচো বনাই ন? স্কেচো বনাই ন? প্ৰতিমূৰ্তিবিলাক অংকন কৰা হয়। এতিয়া মানে আমি ঘৰৰ এনেকুৱা টাইপৰ মানে মৃত ব্যক্তি কোনোবা তেওঁৰ ফটো এখন দিলে আপুনি সেনেকুৱা বনাই দিয়ে আঁকি দিয়ে হবে হয় সেইবোৰ কৰি দিব পাৰিব দাদাৰ লগত কথা পাতি সেইবোৰ কাৰণ আজিকালি কাৰোবাৰ ফটো নাথাকে কিছুমান মানে আগৰ মানুহবোৰেতো ফটো মাৰি বেয়া পায় মানে যদি পেইণ্টিঙত লাগে আমি পেইণ্টিঙো কৰি দিব পাৰিম যদি মূৰ্তিত লাগে আমি মূৰ্তিটো সেই দুইটা কাম কৰা মূৰ্তি আমাৰ 2-3টা অৰ্ডাৰ আছে হয় মানে দেউতাকৰ মূৰ্তি বনাব দিছে কেইবাজনো আৰু আমি আজিকালি ইণ্টাৰিয়ৰ ডিজাইনিঙৰ ওপৰতো কিছুমান কাম কৰোঁ মানে ধৰি লওক আপোনাৰ ৱাটাৰফলছ বা তেনেকুৱা পিছত ৱালত কিবা ঘৰৰ ডেকৰেশ্যন টাইপ কাম কৰিব পাৰে ন কিবা ৱালত চিমেণ্টিং বা ফাইবাৰ কাম কৰিবলৈ আমি এইখিনি কৰি দিব পাৰোঁ হয় বোলে নেম প্লেট বনাব লাগে কাৰোবাৰ নামত ফাইবাৰ আমি সেইখন বনাই দিব পাৰোঁ সেইবোৰ অতি সুন্দৰ কাম দাদা এইবোৰ কৰি থাকে আপোনালোকে কোনোবাই ভাবিছে যে ঘৰটো সুন্দৰকৈ ডেকৰেশ্যন দাদাৰ পৰা আইডিয়াও ল'ব পাৰে আইডিয়া লৈ কামটো কৰিব পাৰে দেখিছে আপোনালোকে ইয়াত এইটোৱে ৰুম ক্লাছ বন্ধু বান্ধৱীসকল মই এতিয়া যিজন দাদাৰ ওচৰত আহিছিলোঁ আপোনালোকে গম পালেই আৰু তেওঁৰ ঘৰটো আৰু তেওঁ হ'ল লক্ষীনাথ বেজবৰুৱাৰ ককায়েক বৰ্জনাথ বেজবৰুৱাৰ পঞ্চম নাতি হয় আৰু এই ঘৰটো সেই লক্ষ্মীনাথ বেজবৰুৱাৰ ককায়েক বৰ্জনাথ বেজবৰুৱাৰ ঘৰ হয় এই ঘৰটোৰ এটা অতি সুন্দৰ বৈশিষ্ট্য আছে এই ঘৰটো সেইটো সময়ত আজিৰ পৰা 150 বছৰ আগত 75 পইচাত তৈয়াৰ কৰিছিল চাওক বৰ্তমান এতিয়া হ'ল হয়তো সেইটো ভেলু হ'ব 75 লাখ সুন্দৰকৈ এতিয়া এটা অংশ বিশেষ দাদাহঁতে থৈ দিছে স্মৃতিস্বৰূপে এইফালে তেওঁলোকে নিজৰ ঘৰ বৰ্তমান বনালে অলপমান আছে যিটো আকৃতি আছে অলপ তাত 150 বছৰটো এটা ঘৰ নাথাকে তাৰ অংশ বিশেষে আছে সম্পূৰ্ণ ঘৰটো নাই বন্ধু বান্ধৱীসকল আমি দাদাৰ লগত ৰূপমদাৰ লগত অলপ সময় আমাক দিলে তেওঁৰ বহুত কাম অলৰেডি কাম চলিয়ে আছে দেখিছে সেই কামৰ মাজতে আমাক অলপ সময় দিলে তাৰ বাবে খুব ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ এনেধৰণে কামবোৰ সুন্দৰকৈ চলি থাকক তাৰে আমাৰ চেনেলৰ পৰা শুভকামনা থাকিল ধন্যবাদ আকৌ লগ পাম নিশ্চয় হয়